হেল্ল' বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ বাৰেঘৰ চলিহা সত্ৰ, শ্ৰী বাৰেঘৰ চলিহা সত্ৰ, যাক পাহাৰ ভৈয়ামৰ সমন্বয় ক্ষেত্ৰ বুলি ক'ব পাৰি। এই তোৰণৰ কাষত বৰ্তমান উপস্থিত হৈছোঁ। এই তোৰণখন আছে আপোনাৰ চাচনিৰ পৰা মূল আলিৰ পৰা ধুন্দা নাহৰ আলিয়েদি তালৈ যাব পাৰি। তাৰ কাষত মূল আলিৰ কাষত আছে। এয়া চাওক বাৰেঘৰ চলিহা সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰ লিখা পাহাৰ ভৈয়াম সমন্বয় ক্ষেত্ৰ শ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰ। খ্ৰীষ্টীয় 17 শতিকাত প্ৰতিষ্ঠা হৈছিল এই বাৰেঘৰ সত্ৰ। ভিতৰলৈ গ'লে দেখিব ইয়াৰ চৌদিশটো আৰু ইয়াৰ চাৰিওফালটো। কেনেধৰণে বাৰেঘৰ চলিহা সত্ৰই পাহাৰ ভৈয়ামৰ সম্পৰ্ক স্থাপন কৰিছিল। এয়া বাৰেঘৰ চলিহা সত্ৰৰ নামত স্থাপিত হোৱা শ্ৰীৰাম প্ৰাথমিক বিদ্যালয়। ইয়াৰ পূৰ্বপুৰুষ এই বাৰেঘৰ চলিহা সত্ৰৰ গোসাঁইসকলৰ পূৰ্বপুৰুষ শ্ৰীৰাম আতাই এই আতাৰ নামত এই শ্ৰীৰাম প্ৰাথমিক বিদ্যালয়খন স্থাপন হৈ দেখিছে। দূৰৰ পৰা ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, গছ গছনিয়ে ভৰপূৰ হৈ আছে। এক ভিতৰৰ দৃশ্যটো দেখিলে আপোনালোকে গম পাব যে সুন্দৰ পৰিৱেশত এই শ্ৰীৰাম প্ৰাথমিক বিদ্যালয়খন বৰ্তমান আছে। এয়া গোধাবিল, বাৰেঘৰ চলিহা সত্ৰৰ কাষত অৱস্থিত, বাৰেঘৰ থানৰ কাষত অৱস্থিত গোধাবিল এক জলজ উদ্ভিদ তথা জলজ প্ৰাণী তথা বিভিন্ন চৰাই ইয়াত অনবৰতে ইয়াত সুন্দৰভাৱে বিচৰণ কৰি ফুৰে। বিচৰণভূমি হিচাপে প্ৰখ্যাত হৈ আহিছে এই গোধাবিলৰ বিল। এয়া হ'ল বাৰেঘৰ থান, ইয়াকে পবিত্ৰ বুলি ধৰা হয়। এই পবিত্ৰ বাৰেঘৰ থানলৈ অসমৰ বিভিন্ন মানুহ আহি ভিৰ কৰেহি, সেৱা জনাইহি, চাকি বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে তথা বাৰেঘৰ থানৰ এই ঐশ্বৰিকতাৰ প্ৰতি সদায় শ্ৰদ্ধা প্ৰদৰ্শন কৰে, সন্মান জনায়। এই বাৰেঘৰ থানৰো এক কাহিনী আছে, যি কাহিনী আমি সাধাৰণতে ৰাইজৰ মুখে মুখে চলি আহিছে। সেই কাহিনী আমি ভৱিষ্যতৰ দিনত জানিব পাৰিম। ভৱিষ্যতৰ দিনত এই ৰাইজৰ মুখৰ পৰা তথা ইয়াৰ লোকসকলৰ পৰা সেই সময়ৰ অভিজ্ঞতা থকা তথা সেই সময়ৰ কথাৰ বিষয়ে জনা কিছু ব্যক্তিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ভৱিষ্যত সময়ত। বাৰেঘৰ সত্ৰৰ বিষয়ে বহু কিছু কথা কওকচোন। বাৰেঘৰ সত্ৰৰ বিষয়ে ক'বলগীয়া বহুতেই আছে। হয়, উজনি অসমত বাৰেঘৰ সত্ৰ বুলি ক'লে এটা ঐতিহ্য আছে এই সত্ৰখনৰ। যিখন সত্ৰৰ লগত আজি সকলো জাতি পাহাৰ ভৈয়াম সম্বন্ধ ঘটাই গৈছে। যিজন গুৰুৱে আমাৰ আদি গুৰু শ্ৰীৰাম আতা, তেখেতৰ ওচৰত এই সত্ৰখনৰ লগত আমাৰ শৰণৰ বুৰুমুখী হোৱা শিষ্যৰ ভিতৰত অসমত উজনি অসমত শদিয়াৰ পৰা চুকাকাণে প্ৰায় নগাঁৱলৈকে 30 লাখ কম নহ'ব। সকলো জাতি সম্প্ৰদায় এই সত্ৰত গুৰুমুখী হৈছে। তেওঁলোকে আজি শৰণ ধৰ্ম গ্ৰহণ কৰিছে। প্ৰভু, এইখিনিতে এটা প্ৰশ্ন হয় যে আপোনাৰ পাহাৰৰ পৰা নামি আহি তেওঁলোকে ইয়াত বহুতো নক্তে নগা লোক ইয়াত আহি শিষ্য হৈছিলে। তেওঁলোক কেনেধৰণে আহিছিল তাৰ বিষয়ে কিছু কথা জানে নেকি? নক্তেসকল যে আহিছে, ই এটা অশ্লীল শক্তি, এটা অশ্লীল শক্তি, এটা শক্তি, এটা কিবা এটা পূৰ্বজন্মৰ সাধনা আছিলে। নৰোত্তমৰ শ্ৰীৰামবোৰ মিলন ঘটিছিল। কিটো এটা কাহিনী আছে, আমাৰ বুৰঞ্জী আছে, আৰু নক্তেসকলৰ তাতো এখন বুৰঞ্জী আছে। তেওঁলোকৰো বুৰঞ্জী আছে, আমাৰো আছে। বুৰঞ্জী মতে কৈছোঁ মই। নৰোত্তমৰ নাম আছিল লথাখুম্বাও। তেওঁৰ নাম আছিল লথাখুম্বাও। তেওঁ সদায় গুৰুমুখী হ'বলৈ ইচ্ছা কৰিলে। গুৰু মই ক'ত পাম, মই কেনেকৈ গুৰু ক'ত পাম, সদগুৰু ক'ত পাম, জীৱ মুক্তি পাবৰ কাৰণে মই সদগতিৰ কাৰণে মই গুৰু লাগে, ক'ত পাম। সদায় তেওঁ চিন্তা কৰি আছে। ইতিমধ্যে তেওঁ সপোন পালে। এবাৰ এডাল সপোন দেখালে নিশা, তোমাৰ গুৰু আছে, তোমাৰ গুৰু আছে, তুমি এটা নিয়মৰ মাজেদি সকলো ৰজা প্ৰজা একত্ৰিত হৈ এটা সোণৰ চুঙাত
এটা চুঙৰ চুঙা নীতি নিয়মৰ মাজেদি তোমালোকে বুঢ়ীঠিঙি নৈত উটাই দিবা। নৈখন তাৰপৰা এটা সুঁতি আহিছে, পাহাৰৰ পৰা আহিছে, এতিয়াও আছে, সেই সুঁতিটো আছে এতিয়াও, নামাকৰণ হৈছে এতিয়াও। সুঁতিত তোমালোকে তোমালোকৰ নিয়ম কৰি চুঙাত উটাই দিবা। চুঙাটো সোঁতত গৈ পেলাই য'তেই ৰ'বগৈ ততেই তোমাৰ গুৰু আছে। তোমাৰ চুঙা য'তেই ৰ'বগৈ তাতে তোমাৰ গুৰু পাবা। এই বুলি কৈ তেওঁ অন্তৰ্ধান হ'ল। ৰাতিপুৱা তেতিয়া লটাখুম্বাৱে তেওঁ 3টা পিতেক, বৰদৈয়া ডাঙৰ, নামচাং মাজু, লাপটাং সৰু, 3খন চাঙত 3জন পিতেকক মাতি আনিলে আৰু গাঁৱৰ ভক্তসকলক নিমন্ত্ৰণ কৰি চব মাতি আনিলে যে মই শৰণ ধৰ্ম গ্ৰহণ কৰিবলৈ লৈছোঁ, ৰাজ্য ভাৰ তোমালোকক গতালোঁ, 3খন চাঙত 3 ভাগে ভাগ কৰি দিলে লটাখুম্বাই। তোমালোকে মিলি মিলি খাবা আৰু মই তোমাক গুৰুৰ নামত সপোন কৰাইছে, এটা চুঙা উটাই দিব লাগে, সকলোৱে যাওঁ ব'লা। আমি চুঙাটো এটা সোণৰ চুঙা অৰ্ডাৰ দিলে, কিছুদিনৰ পাছত এটা সোণৰ চুঙা বনাই মেলি সোণৰে ধুনীয়াকৈ ৰূপৰে বনাই এটা চুঙা ডিং নৈত পাণ তামোল সহ এটা পাত্ৰত এৰি দিলে। এৰি দিয়াৰ পাছত এই পাত্ৰটো সিহঁতি তেওঁ উটি গৈ আছে, ইতিমধ্যে গৈ আছে। নক্তেহৰ লগত গৈছে, লটাখুম্বা গৈছে, আগে লটাখুম্বাও, পাছে নক্তেসকল গৈছে, তোৰ গৈ আছে। 7 দিনৰ পিছত আহি আমাৰ চলিহা ঘাটত লাগিলেহি, বাৰেঘৰ চলিহা ঘাটত লাগিলেহি। ঘাটতেই আহে। আচ্ছা, তাত তেতিয়া ভকতে পানী আনিবলৈ গৈছিল, নৈৰ পৰা পানী আনিবলৈ যাওঁ তেতিয়া এখিনি নগা দেখিলে আৰু চুঙা এটা আহি ঘাটত ৰৈ আছে। ইয়াত চুঙাটো আনি আপুনি হাতত প্ৰতিষ্ঠা কৰক আৰু মোক গুৰু শিক্ষা দান দিয়ক। তেতিয়া গুৰুৱে গৈ লটাখুম্বাৰ লগত গৈ ভকতসহ নিয়মৰ মাজেদি চুঙাটোক আনি সত্ৰত থৈ নামঘৰত থৈ দিলে। থোৱাৰ পাছতে ক'লে মই এতিয়া শৰণ দিব লাগে, আপুনি মোক শৰণ গ্ৰহণ কৰিবলৈ সপোন দেখিলোঁ। এতিয়া গুৰুৱে ক'লে যে তোমাক শৰণ আজিকালি নিদিওঁ, পৰীক্ষা আছে, তোমাক কেইদিনমান পৰীক্ষা কৰি চাব লাগিব। 3টা পৰীক্ষা কৰিছে। 3টা পৰীক্ষাত লাষ্টৰ পৰীক্ষাত তেওঁ যেতিয়া উত্তীৰ্ণ হৈছে, আমাৰ মৃদংগ গায়নত 7 গায়নৰ মাজত তেওঁ এতিয়া গুৰু মিলি চিনাকি পাই তাত দীঘলী পৰিছে, ভাওনা পাতিছিলে। ভাওনাত গায়নৰ মাজত 7 গায়নৰ মাজত শ্যামতাই তাল লৈ হেৰি কৰিছিল, গায়ন গাইছিলে। তাতে তেওঁ দীঘলী পৰিছে মোৰ গুৰু বুলি। তেতিয়া কয় তুমি মোক চিনি পালা ইমান 7 মাজত, তোমাক কাইলৈ শৰণ দিবা। লাষ্টৰ যেতিয়া এইটো পৰীক্ষাত উত্তীৰ্ণ হৈ ক'লে তো কাইলৈ তোমাক শৰণ দিয়া হ'ব। পাছদিনাখন তেওঁ গা পা ধুই মেলি নিয়মৰ মাজেদি কষ্ট পথে থাকি বিধান থাকি গুৰুৰ ওচৰত শৰণ ল'লে। শৰণ লোৱাৰ পাছত সেইদিনাখন তেওঁক শৰণ দিলে। দিয়াৰ পাছত তেতিয়া তেওঁৰ নামটো লটাখুম্বা গোচাই নৰোত্তম নাম সেইদিনা নামকৰণ কৰিলে শ্ৰীৰামতাই। নৰোত্তম তোমাৰ আজিৰ পৰা লটাখুম্বাৰ নামটো মই মানে সেই বাদ দি নৰোত্তম নাম তোমাক দিলে, এইটো আজিৰ পৰা নামাকৰণ হ'ল। এতিয়া সেই নগাঁৱৰ নৰোত্তম গোসাঁই শ্ৰীৰাম। তেতিয়াৰ পৰা নক্তেসকলৰ লগত আমাৰ সম্বন্ধ যুগে যুগে চলি আহিছে, এতিয়াও চলি আছে। আৰু এতিয়া নৰোত্তম আৰু শ্ৰীৰাম যিদিনাখন মৃত্যু হয়, যিদিনাখন গুৰুৰ মৃত্যু হয় শ্ৰীৰামতা, সেইদিনাখনেই আহি পেলাই নৰোত্তম আহি ইয়াক খবৰ ল'বলৈ আহি 2জন একেলগে মৃত্যু হৈছে, একেদিনাই মৃত্যু হৈছে। এতিয়াও থান আছে, বিখ্যাত থান এয়া। নৰোত্তম শ্ৰীৰাম একেদিনাই মৃত্যু হৈছে। এতিয়া প্ৰবাদ এটা আছে, নগাঁৱৰ নৰোত্তম গোসাঁই শ্ৰীৰাম লগে বৈকুণ্ঠলৈ যায়। উজনি অসমৰ মানুহ প্ৰায় মানুহে জানে, নগাঁৱৰ নৰোত্তম গোসাঁই শ্ৰীৰাম লগে বৈকুণ্ঠলৈ যায়। একেদিনাই 2 মৃত্যু হয়, মানে তেওঁ স্বৰ্গামী হৈছে। এইটো কাহিনী চলি আহিছে এতিয়া বৰ্তমান। আগতেও আমি ক'ব নালাগে, নক্তেসকলৰ য'তেই সোধক নক্তেসকলে এতিয়াও ক'ব। গতিকে এইটো এটা আমাৰ পাহাৰ ভূঞা সম্বন্ধ শ্ৰীৰামৰ দিনতেই ঘটিছে বুলি আমি এইটো সম্পূৰ্ণ ক'ব পাৰোঁ। ধন্যবাদ। এইটো কাহিনী আৰু। ধন্যবাদ।